ওই লাদেন নাছিল পলাই গৈ পাকিস্তান তোমাক পিছে পলাই লৈ যাম ৰাজস্থান অহা আহিন মাহৰ পূৰ্ণিমা ৰাতি কৈ থলো মই সঁচাকে তোমাক কথাটি অকৰা বাপেৰে নিদিয়ে মোলৈ পলুৱাই নিনিলে থাকিম কেনেকৈ বহিলে বহিব ৰাইজৰে মেল তেতিয়াহে চলি যাব আমি উঠা ৰেল ঐ জক জক ঐ জক জক কুকু মাক চকলাই নকৰে যে আৰু ৰেলখনে আৰু এই তই বাদ দে না ৰেল চলা কথাটো কিন্তু আজিকালি যে গানটো পুৰণা হৈ থাকিলে আগতেতো বহুত জনপ্ৰিয় হৈছিলে না এই কথাটোকে ভাব য়েছ তই একদম হাই ফাই ধুনীয়া কথা কৈছ আগতে লাদেন আছিল পলাই টেক্সি গাড়ী লৈ পেডেল মাৰি মাৰি ৱাহ কি ডেঞ্জাৰ্ছ ভাইৰেল গান আছিল আজিকালিহে বেলেগ ওলালে আকৌ ছাৰ আজিকালিহে বেলেগ গান ওলালে যেনে কমে কি নকমে মনৰে কথাটি দিলে কি নিদিমে মাত চেৰেংকৈ লাগিলে বুকুতে জুই চাগে তুমি আছিলা বুকুতে হুই মজা নাইচ টু মিট ইউ গাইছ ছাৰ আজি হৈছে হলি বন্ধ যে নিদিলে স্কুল হোৱাই আজি বন্ধ দিম বুলিয়েতো আহিছো স্কুল মানে ছাৰ বুজি নাপালো মানে কেছটো হৈছে এইটো যে কালি বন্ধ বুলি ক'বলৈ পাহৰি থাকিলো এতিয়া তহঁতিও আহিলি স্কুল সেইকাৰণে ময়ো আহি দিলো এতিয়া বন্ধ দিম আকৌ কথাটো দেখোন বেলেগ ধৰণৰ আহিলে যদি ক্লাছটোকে কৰি দিয়ক আৰু ছাৰ কিনো আৰু বন্ধ ল'ম লাহেকৈ ল'ম আৰু বন্ধটো ৱাও কি চিন্তাধাৰা এয়াহে ষ্টুডেণ্ট নাইচ টু মিট ইউ থেংক ইউ ছাৰ নাইচ টু মিট ইউ দে বাৰু পিতাইহঁত থুলমূলকৈ ক্লাছটোকে আৰম্ভ কৰোঁ পিছে বোপাইহঁত আজিতো হলি হেপী হলি হলিৰ সকলোকে শুভেচ্ছা জনাই মোৰ এটা বৃহৎ প্ৰশ্ন মানে গাইজ তহঁতি মন কৰিবি হলি দিনাখন প্ৰায় বৰষুণ দিয়া দেখা যায় হয় নাই আজি ৰাতিপুৱা পুৰা বৰষুণ দিছে মোৰ কথাটো এইটোৱে যে হলি দিনাখন কিয় বাৰে বাৰে বৰষুণ দিয়ে তহঁতি ক'ব লাগিব মই জানো ছাৰ হলি দিনাখন কিয় বৰষুণ দিয়ে কেলে দিয়ে এয়া হৈছে ছাৰ ভগৱানৰ আশীৰ্বাদ দুখীয়া মানুহসকলক সহায় কৰাৰ উদ্দেশ্যে দিয়া ভগৱানৰ আশীৰ্বাদ মানে কি ক'ব খুজিছ তই মানে ছাৰ এই গাঁওবিলাকত যে বহুত দুখীয়া মানুহ থাকে কেৱল দুখীয়াই নহয় হলি টাইমত ফাকুৱা কিনিবলৈ যে ঘৰৰ পৰা পইচা নিদিয়ে যেনে আমাক পইচা চইচাটো কোনেও নিদিয়ে না ফাকুৱা কিনিবলৈ যদি মাক চকলাই ঘৰৰ পৰাই পইচা নিদিয়ে তেতিয়াতো আমি হলি খেলিব নোৱাৰিম না কিন্তু ভগৱানে আমাৰ আশীৰ্বাদ কৰিছে সেই উদ্দেশ্যে বৰষুণ দিয়ে ৰাস্তা পদূলিবোৰত বোকা হয় সেই বোকাখিনিকে আমি সকলোৱে মিলি হলি হিচাপে ফাকুৱা হিচাপে খেলি দিওঁ বৰষুণটোকো হলি বনাই পেলাইছে এটা কথাই কম আৰু খতম বাই টাটা গুড বাই ফিনিছ ই পুৰা ফাটাই দিছে গাইজ খাটাৰা ফাটাফাটি কাৰণ কৈছে বুজি পালে এতিয়া হলি দিনাখন কিয় বৰষুণ দিয়ে পাব দিয়ক ছাৰ বুজি পাব মজা হৈছে মজা নাইচ টু মিট ইউ এইবাৰ ছাৰ মোৰ ফালৰ পৰা এটা ধুনীয়া প্ৰদৰ্শন আপোনাক क्या बात है नाइस टू मीट यू कंटिन्यू ओके ছাৰ হৰকান্ত নামৰ এজন ব্যক্তিয়ে নিজৰ ঘৰত এটা কুকুৰ পুহিলে কুকুৰটো পুহিলে ঠিকে আছে আহিলে খেদে মানুহ চানুহ আহিলে খেদে মানে বেলেগ মানুহ অন্য মানুহ চোৰ টাইপৰ মানুহ তেনেকৈ দিন বাগৰি গৈ থাকিল মজা उसका बाद মাক চকলাই এনেকুৱা এটা সাংঘাতিক ঘটনা ঘটিলে হৰকান্তৰ মাথা চাথা বেয়া হৈ গ'ল আৰু কুকুৰটোক সুধিলে কি সুধিলে কণ্টিনিউ মানে হৰকান্তই কুকুৰটোক কৈছে চোৰে ঘৰৰ সকলো বস্তু লৈ গ'ল তই কুকুৰ হৈ চাই থাকিবি তাৰপাছত কুকুৰ হৈও নুভুকিলে কুকুৰটোৱে কৈছে যোৱা সপ্তাহত আপোনাৰ শহুৰ দেউতাই মাস্ক পিন্ধি আহিছিল মই তেখেতক চিনি নাপাই কামুৰিছিলো আৰু পুৰা ভুকিছিলো তেতিয়া আকৌ আপুনি মোক বহুত মাৰিছিলে পাৰে মানে গালি দিছিলে ঠিক তেনেকৈ যোৱাকালি যিটো চোৰ আহিছিল সিও মাস্ক পিন্ধি আহিছিল মইনো কি জানো আকৌ সেইজন আপোনাৰ শহুৰ দেউতা বুলিয়ে ভাবিলো সেইকাৰণে নুভুকিলো এতিয়া মই কি কৰো আপুনিয়ে কওকচোন বাৰু মাই কম নহয় কিন্তু দেই কম বস্তু নহয় কেনেকা লাগিছে ছাৰ কেনেকা লাগিছে ফালি দিছ তই গাইজ কেনেকুৱা লাগিছে Okay, sir. Thank you, sir. Nice to meet you, sir.
বঢ়িয়া হৈছে বঢ়িয়া নাইচ টু মিট ইউ ছাৰ এইবাৰ আপোনাক মই এটা ধুনীয়া সাধু কথা শুনাম শুনিব কৈ যা ভালেই লাগে মোৰ এইবোৰ শুনি তেন্তে শুনক ছাৰ চৰাই খাটি নামৰ এখন গাঁৱত এজন বুঢ়া আছিল বুঢ়াজন ইমানেই বুঢ়া যে টানকে কথাই ক'ব নোৱাৰিছিল আমাৰ গৰুলৈ আলি দিছিল তেনেকৈ কথা কৈছিল উস্কা বাদ পুষ্কাবাদ ছাৰ বুঢ়াজনে এনেকুৱা এটা সাংঘাতিক সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো দেখি ওচৰৰ সকলো ৰাইজ আচৰিত হৈ পৰিল ওচৰৰ সকলো মানুহ আচৰিত হৈ পৰিল কি সিদ্ধান্ত আছিল সেইটো কৈ যা সিদ্ধান্তটো আছিল ছাৰ এনেকুৱা ধৰণৰ যিটো সিদ্ধান্ত লৈছে সেইটো মানে টাইমটো আছিল তেতিয়া ৰাতিপুৱা 9 বাজিছে আৰু মানে বুঢ়াই 12টা বজাত সদায় মিটিঙলৈ যায় মানে হাগে আৰু কিন্তু সেইদিনাখন সিদ্ধান্ত ল'লে যে মই আৰু 12টা বজাত কেতিয়াও নাহাগো কি খাটাৰা সিদ্ধান্ত লৈছো পিতাই তাৰপাছত আৰু বুঢ়াৰ এই সিদ্ধান্ত শুনি মানুহবিলাকতো আচৰিত হৈছে আৰু তাৰে এজন ল'ৰাই সুধিলে ককা আপুনি পাৰিব জানো তেতিয়া বুঢ়াই কৈছে মইনো কিয় নোৱাৰিম বুঢ়া হ'লো নহয় এতিয়া 12টা বজাত নোৱাৰি 12টা 1 মিনিটতো হাগিব পাৰিম তোমালোকে চিন্তা নকৰিবা 12টা বজাত নেহাগে 12টা 1 মিনিটতে হাগিব হয় ছাৰ তাৰপিছত অন্য মানুহবিলাকে কৈছে ককা 12টা আৰু 12টা 1 মিনিটত কি ডিফাৰেন্স ইয়াতনো কিয় এটা ডাঙৰ সিদ্ধান্ত ল'ব লাগে দিয়ক 12টা বজাতে হাগিব এনে বুলি কৈছে সকলোৱে কিন্তু মাক চকলাই বুঢ়াই নুশুনে তোমালোকে কি কথা ক'ব আহিছা 1 মিনিটৰ ডিফাৰেন্স কিমান তোমালোকে কি জানাহে পুলিচত ইণ্টাৰভিউ দিয়াবিলাকক সুধিবা আৰে দৌৰ মাৰোতে 2 ছেকেণ্ড লেট হ'লে চাকৰিয়েই নাপায় এইটো কিন্তু বুঢ়া দেউতাই ঠিক কথা কৈছে 1 মিনিট নহয় 1 ছেকেণ্ড 2 ছেকেণ্ডৰ বহুত মূল্য আছে হয় ছাৰ বুঢ়া দেউতাৰ কথা শুনি সকলো আচৰিত হ'ল লাজ পালে সকলোৱে সকলো নিজৰ ঘৰা-ঘৰি হ'ল আৰু বুঢ়া দেউতাই 12 বাজি 1 মিনিটত ধুনীয়াকৈ লেট্ৰিন কৰি আহিলে গা পা ধুই খাই বৈ বিন্দাছ শুই গ'ল বিচনাত মাত সাধু কথাটো শুনি মই এটাই কথাই গম পালোঁ বুঢ়া দেউতাই কিন্তু বৰ ধুনীয়া কথা এটা শিকাই গ'ল দেই 1 ছেকেণ্ডৰ আৰু 2 ছেকেণ্ডৰ বহুত মূল্য আছে বহুত মূল্য হয় ছাৰ ঠিক কথা কৈছে তেখেতে গতিকে গাইজ 1 ছেকেণ্ডৰ 2 ছেকেণ্ডৰ মূল্য আপোনালোকে বুজক শেষত পুনৰবাৰ হোলীৰ শুভেচ্ছা জনাই আজিৰ ক্লাছটো সামৰণি মাৰিলোঁ ধন্যবাদ